হ'ব না কলটো তোমাৰ নেকি কলটো মন নহয় মানে মই দোকানত বেচো না কল সেই কলৰ ৰিভিউ দিব দিছিলো মানে তুমি ৰোৱা নহয় আৰু মই ৰোৱা নহয় মানে মোৰে কলটো কিন্তু মই আনছো বেলেগৰ তাৰ পাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনস্ক্ৰিপ্টেড বিকি তো শ্বৰ্ট ফিল্মখন কেনে পাইছে আপোনালোকে ক'ব কমেণ্ট কৰি এইটো ভিডিঅ'টো তো কিবা ভুল হৈছে বহুত বেছি ভুল হৈছে ফাৰ্ষ্ট টাইম যিহেতু বনাইছোঁ আমি শ্বৰ্ট ফিল্ম তো তাৰ বাবে মাফ কৰি দিব তো ভিডিঅ'টো যি বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে তো কি ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে টাইটেল থাম্বনেইল চাই গমেই পাইছে কি ভিডিঅ' হ'বলৈ গৈ আছে তো আজি মই ফাৰ্ষ্ট টাইম মানে প্ৰেংক কৰিছোঁ আগতে কৰিছোঁ কিন্তু তেতিয়া ইমান জানা নাছিলোঁ এতিয়া অলপ চলপ জানা বুলি নকওঁ তো এতিয়া আজি মই প্ৰেংক কৰিম বিশেষ যিমান দাক প্ৰেংক কৰিম আজি মই মোৰ নাম্বাৰটো তেওঁৰ তাত ছেভ আছে অলৰেডি জানো কিন্তু মই বেলেগ নাম্বাৰ এটা আছে মোৰ আৰু বেলেগ নাম্বাৰটো দি মই তেওঁক প্ৰেংক কল কৰিম আজি আপোনালোকে চাই ভাল পাব বুলি আশা আছে তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক কি হয় প্ৰেংক কলত আপোনালোকে তেতিয়া বুজি পাব তো একদম শেষলৈকে ভিডিঅ'টো চাই থাকক তাই চিধা মই যিমান দাক ফোন কৰোঁ কিবা হৈ নাচোন দিয়ক গাইছে আৰু ভয় লাগি আছে কিন্তু বহুত বেছি কিবা কৰি আছে তেওঁ মনটো ডিষ্টাৰ্ব দিয়া নহ'ব না অলপ তিৰিমান দা ভিডিঅ'টো যদি চাই আছে আকৌ বেয়া চেয়া নাপাব মানে প্ৰেংক কৰিছোঁ আপুনি যিহেতু প্ৰেংকৰ গুৰু আপোনাকো প্ৰেংক কৰি চাওক বাৰ কেনে লাগে ফাৰ্ষ্ট টাইম এনে কথা বাৰ্তা হৈ থাকে ফোনত মই তেওঁৰ লগত তো তেওঁক আজি প্ৰেংক কৰিম আপোনালোকে মোৰ ভয় লাগিছে নাৰ্ভাছ লাগিছে যি হৈ দেখা যাব তো আপোনালোকে চাই থাকক ফোন লাগে দিছোঁ নাম্বাৰটো আৰু মই হাইড কৰি দিম A few moments later. হেল্ল' অ' দাদা আপুনি ইউটিউবাৰ নেকি নহয় হেল্ল' হা আপুনি ইউটিউবাৰ নেকি বুজি পোৱা নাই আপুনি ইউটিউবাৰ নেকি নহয় হা নহয় আপোনাৰ ভিডিঅ' মই চালো মই মাত্ৰ ভাল লাগিছে চাই কিনে কোন পৰা ক'লা মইতো মংগলদৈৰ পৰা কৈছোঁ অ' বাকী খবৰ ভাল আছো দে ঠিকে তোমাৰ ময়ো আছোঁ দিয়া দাদা আপোনাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কাম আছিল কিবা মানে এখন দোকান আছে মোৰ দোকানখন মানে প্ৰমোশ্যন কৰিব লাগিছিল কৰিব পাৰিবনে হ'ব দে মানে মোৰ কলৰ দোকান আছে অ' আপুনি অলপ প্ৰমোশ্যন মাৰি দিব বুলি ভাবিছিলোঁ আপোনাক ফোন কৰিলোঁ সেইকাৰণে মানে নাম্বাৰটো বিচাৰি পোৱা নাছিলোঁ ওলালোঁ কাৰোবাৰ তাৰপৰা এনেকৈ আপুনি মানে ভিডিঅ'টোত এটা ৰিভিউ দিব লাগিব কলটো খাই কেনে লাগছে হ'ব দে কলটো তোমাৰ নেকি কলটো মন নহয় মানে মই দোকানত বেচো না কল সেই কলৰ ৰিভিউ দিব দিছিলো মানে তুমি ৰোৱা নহয় আৰু মই ৰোৱা নহয় মানে মোৰে কলটো কিন্তু মই আনছো বেলেগৰ তাৰ পাই মানে বিজনেছৰ কাৰণে বুজি হ'ব দে এনে পইচা পাতি কিমান মান দিব লাগিব নালাগে দে নালাগে কওঁহে আৰু মই ভাবছিলোঁ দাদা আপোনাক 50 টকা এটা দিম আৰু এটা কল ডিছকাউণ্ট দি দিম হ'ব দে কিন্তু এটা দাদা আপুনি মানে কলটোৰ কণ্ডিশ্যনটো কৈ দিব লাগিব ঠিক আছে এটা এক্টিং কৰি কিনে আপুনি সতটো টেঙা কলটো টেঙা নালাগে কাহ চাহ লাগলেও আপুনি মিঠা বুলি ক'ব লাগিব হেল্ল' আপুনি মিঠা বুলি ক'ব লাগিব কলটো কি বুলি আপুনি কলটো মিঠা বুলি ক'ব লাগিব তাকে কৈছোঁ দাদা কম দে আৰু মোৰ লোকেশ্যনটো হ'ল ইয়াতে মংগলদৈৰ আমৰ তলত হ'ব দিয়ক তে আহিব কিন্তু দাদা যাম ফোনটো কাটি দিলোঁ মই মোৰ মানে হাঁহি উঠিছিল দাদাই যেতিয়া ক'লা কলটো তোমাৰ নাকি দাদাও কি হ'ব বেয়া হ'ব আৰু মানুহটোৱে ফোন কৰি কিনে কৈ দিয়া সঁচা কথাটো প্ৰেংকৰ বুলি অলপমান অলপ জ্বালা দিব পাৰি আৰু জ্বালা ইমান দিবা নোৱাৰি ফাৰ্ষ্ট টাইম যিহেতু প্ৰেংক কৰিছোঁ আগতে কৈছোঁ আপোনালোকক এনে অলপমান আৰু কিবা এটা কওঁ অলপমান
দুই এখৰামান কথা কওঁ আৰু তাৰপিছত সঁচা কথাটো কৈ দিওঁ প্ৰেংক কল বুলি। তো আপোনালোকে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। ফোন কৰিছোঁ গাইছ। আপুনি A few moments later. কৰা নাই গাইছ। তো ফোনটো কৰি কিনে সঁচা কথাটো কৈ দিওঁ, নহ'লে বেয়া পাব। মই বুলি ভাবা নাই বাৰু, হ'লেও সঁচা কথাটো ক'লে ভাল হ'ব বাৰু। ফোনটো কৰি আছোঁ দাদাক। দাদা ভিডিঅ'টো চাইছে যদি বেয়া চেয়া নাপাব, এটা কমেণ্ট কৰি দিব আপুনিও। হেল্ল', দাদা বেয়া পাইছে নেকি আপুনি? বেয়া পোৱা নাই, মই এই গাড়ী লৈ কিনে অলপ ওলাই আহিব লাগিব বস্তুৰ কাৰণে। দাদা মানে কলটো মোৰ নাছিল দিয়ক। হা কলটো মোৰ নাছিল দিয়ক দাদা। কল তোমাৰ নাছিল নেকি? নাছিল দাদা, এইটো প্ৰেংক কল আছিল। আপুনি গম পাইছে নেকি? গম পাইছো আৰু মনতে গম পাইছো মই। এনে চেষ্টা কৰিলো, আপুনি যিহেতু প্ৰেংক কলৰ গুৰু, আপোনাক ডিষ্টাৰ্ব দিয়া অলপ ডিষ্টাৰ্ব দিয়া। এই পাগলা ঠিকে হ'ব, একো নাই মানে তুমি সেকেন্ডে ফোন কৰোতে মই গম পাই এই জাষ্ট মোবাইল ফোন মানে ফ্লেশ জ্বলি আছে, মই অলপ ফোন কৰিছো চাগে গাড়ী লৈ ওলাই আহিলো মানে। এই কিবা এটা বস্তু মানে মোক চিনি পাইছ না? মুকালমাৰ, মই বেলেগ নাম্বাৰত দাম মুকালমাৰ পৰা আহিছিলো, মুকালমাৰ পৰা ফোন কৰিছিলো, আগতে কথা পাতিছিলো তোমাৰ লগত ফোনত। হয় নেকি? মই দা বিকি। হয়। আনস্ক্ৰিপ্টেড বিকিত আহি যাব ভিডিঅ'টো, চাবা তুমি কেনে আহিছে কবা। নাই মানে গমটো পালাই। গম পাইছো, ঠিকে আছে, ভাল লাগিল। ভালে বস্তু আৰু প্ৰেংক কলৰ গুৰুক কৰিলো প্ৰেংক আজি ফাইনেলি। দা দিবা, মোক শ্বেয়াৰ কৰি দিবা লিংকটো, চাম দা। দা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেল যদি নতুন আছে সাবস্ক্ৰাইবটো কৰি দিব। তো আৰু নেক্সট কোন ইউটিউবাৰক প্ৰেংক কল কৰিব লাগে আপোনালোকে কমেন্ট কৰি ক'ব ভিডিঅ'টোৰ যোগেদি। তো গাইজ দিয়ক, আজিলৈ এইখিনি আছিল। জয় অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।